এই ক্লাছটোৰ ক্লাছ নোট হওক বা এই চেপ্টাৰটোৰ ক্লাছ নোট বা আমাৰ সকলোবিলাক চেপ্টাৰৰ ক্লাছ নোট এনেকুৱা ধৰণেৰে তোমালোকে পাবা হেণ্ড ৰিটেন ক্লাছ নোট PDF ফৰ্মত ডাউনলোড কৰি ল'ব পৰাকৈ যেতিয়াই কোৱা হ'ব হাৰ তেতিয়া বুজি পাবা যে প্ৰতি 1 ছেকেণ্ডত কিমানকৈ কি সলনি হৈছে প্ৰথম 1 ছেকেণ্ডত যিমান বেগ আছিল তাৰ পিছৰ 1 ছেকেণ্ডত 9.8 মিটাৰ পাৰ ছেকেণ্ড আৰু বাঢ়ি গ'ল তাৰ পিছৰ 1 ছেকেণ্ডত আৰু বাঢ়ি গ'ল সেইকাৰণে তললৈ বস্তুটো যেতিয়া পৰিব সি বেছি স্পীডত পৰিব স্পীডটো বাঢ়ি গৈ থাকে তেতিয়াহ'লে তৰণটো তাৰ বিপৰীত দিশত হ'ব কেলে ছাৰ ওপৰলৈ গৈ লাহে লাহে বস্তুটো ৰৈ যাব তাৰপিছত পৰিব ব্ৰেক মৰাৰ নিচিনা হ'ব স্থিৰ অৱস্থানৰ পৰা কুৱেশ্যনটো পঢ়োঁতে একদম মন দি পঢ়িবা কি কৈছে বুজিব চেষ্টা কৰিবা স্থিৰ অৱস্থান তাৰমানে ৰৈ থকাৰ পৰা বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 60 কিলোমিটাৰ পাৰ আৱাৰ এই ষ্টেচন এটাত ৰেলগাড়ীখন কেনেকুৱা হয় বাৰু ৰৈ থাকে এই বস্তুটো মাথাত আহিব লাগিব হেল্ল' এভৰিৱান মই সবিৰণ বৰা আৰু আটাইকে স্বাগতম জনাইছোঁ জ্ঞানম টিউশ্যনৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানৰ যেটো মোশন বা গতি যেটো চেপ্টাৰ আছে তাৰ আমাৰ পাৰ্ট নাম্বাৰ 3 গতিকে আগৰ দুটা ক্লাছ নিশ্চয় তোমালোকে চাইছা ইয়াৰ ঠিক আগৰ ক্লাছত আমি পঢ়িছিলোঁ বেগ আৰু দ্ৰুতিৰ কথা যে বেগ ভেক্টৰ হয় দ্ৰুতি স্কেলাৰ হয় কেলে হয় তাত সুষম বেগ মানে কি বিষম বেগ মানে কি তাৰ পিছত আকৌ ধুনীয়া কোৱেশ্চন বিলাক যিবিলাক তোমালোকৰ কিতাপখনত দিয়া আছে গোটেইবিলাক আমি কৰি গৈছো যেটো আমাৰ কোৰ্সটোৰ যোগেদি আমি গোটেইখিনি বস্তু তোমালোকৰ বাবে আগবঢ়াই আছো গতিকে আজি আমি প্ৰথমতে কোনটো টপিক পঢ়িম হেতু চাই ল ইয়েস আমি পঢ়িবলৈ গৈ আছো বেগ পৰিৱৰ্তনৰ হাৰ অৰ্থাৎ আমি কি পঢ়িম ৰেট অফ চেঞ্জ অফ ভেলোচিটি শুনা যেতিয়া কোৱা হ'ব হাৰ তেতিয়া বুজি পাবা যে প্ৰতি 1 ছেকেণ্ডত কিমানকৈ কি সলনি হৈছে যেতিয়া তোমালোকক এই শব্দটো কোৱা হ'ব ৰেট বা হাৰ যেতিয়া কি বুলি কোৱা হ'ব ৰেট বা হাৰ মানে প্ৰতি 1 ছেকেণ্ডত প্ৰতি 1 ঘণ্টাত প্ৰতি 1 মিনিটত অৰ্থাৎ প্ৰতি একক সময়ত ঠিক আছে মই তোমালোকৰ বাবে দুটা লাইন লিখিছো আৰু দুটা উদাহৰণ লৈছো চাবা দে আমি কাৰ কথা পঢ়িবলৈ গৈ আছো বেগৰ পৰিৱৰ্তনৰ কথা পঢ়িবলৈ গৈ আছো বেগটো পৰিৱৰ্তনো হ'ব পাৰে চোৱাচোন কেনেকৈ হ'ব পাৰে বিষম গতিত সময়ৰ সাপেক্ষে বেগ পৰিৱৰ্তিত হয় এটা তুমি এই এক নম্বৰটো যদি তোমালোকে এই ডায়াগ্ৰামটো চোৱা এটা তোমালোকে দেখিবা চিত্ৰটো চালে যে স্যাৰ ইয়েলো কালাৰৰ গাড়ী এখন গৈ আছে গৈ থাকোতে তুমি দেখিছা যে এই যেটো দূৰত্ব তাতকে এই দূৰত্বটো কম হৈছে যেনিবা মই তোমাক ক'লো যে এটো 2 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব বা 5 ছেকেণ্ডত আৰু এটো পিছৰ 5 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব ৰাস্তাত বৰ ট্ৰাফিক আছিল প্ৰথম 5 ছেকেণ্ডটো স্পিডত গ'ল তাৰ পিছত ট্ৰাফিক পালে লাহে লাহে গ'ল সো ইয়াত এনেকুৱা হৈ আছে যে প্ৰতি মানে 5 ছেকেণ্ডৰ মূৰে অতিক্ৰম কৰা দূৰত্বটো বেলেগ হৈছে স্যাৰ বিষম গতি আগৰ ক্লাছত পঢ়িছো আৰু যদি মই এই চিত্ৰটো দেখাও ধৰিলো প্ৰতি 5 ছেকেণ্ডৰ মূৰে অতিক্ৰম কৰা দূৰত্বটো তুমি দেখিয়ে গম পাইছা যে সমান নিচিনা লাগিছে ইয়েস স্যাৰ এটো হৈছে সুষম গতি সো যেতিয়া বস্তু এটা বিষম গতিত গতি কৰিব তাৰ মানে স্যাৰ ইয়াত অকনমান বেছি বেগত গ'ল হেকাৰণে বেছি দূৰ গ'ল একেটা সময়তে ইয়াত কম বেগত গ'ল তাৰ মানে কম দূৰ গ'ল অৰ্থাৎ বেগটো একে আছে নেকি ৰাস্তাটোত নাই তাৰ মানে বেগৰ পৰিৱৰ্তন হৈছে একে নাই মানে পৰিৱৰ্তন আৰু ইয়াত যদি তুমি চোৱা তেতিয়া দেখিছা যে বেগটো একে আছে হেকাৰণে একক মানে 5 ছেকেণ্ডত যিমানটো গৈছে পিছৰ 5 ছেকেণ্ডটো সিমানটো দূৰে গৈছে ঠিক আছে গতিকে ইয়াতো বেগৰ পৰিৱৰ্তন হোৱা নাই হেতুকে কোৱা হৈছে যে সৰল ৰেখাৰে সুষমভাৱে গতিশীল বস্তু এটাৰ বেগ সময়ৰ সাপেক্ষে একে থাকে বিষম গতিত বেগ পৰিৱৰ্তন হ'বই মাষ্ট বেগ যদি একে থাকিবলৈ হলে কি হ'ব লাগিব প্ৰথম কথা ই এনেকুৱা হ'ব লাগিব যে ই সৰল ৰেখাৰে গতি কৰিব লাগিব সৰল ৰৈখিক গতি হ'ব লাগিব এটা পোন ৰাস্তাত গতি কৰিব লাগিব স্যাৰ পোন ৰাস্তাত বেকা ৰাস্তাত গতি কৰিলে নহব নেকি বেগ একে নাথাকিব নেকি পিছত মই স্লাইডটো দেখাম এটো বস্তু মই দেখাম কেলে যে সৰল ৰেখা হ'ব লগিয়া হ'ল সুষমভাৱে গতিশীল তাৰ মানে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিব লাগিব তেতিয়া বেগ পৰিৱৰ্তন নহয় কিন্তু আৰু এটা বস্তু ইয়াতে আছে যে দিশৰো পৰিৱৰ্তন হ'ব নালাগিব দুটা বস্তু প্ৰথম কথা ই সৰল ৰৈখিকভাৱে যাব লাগিব পোন ৰেখাত পোন এটা ৰাস্তাত দ্বিতীয় পইণ্টটো হ'ল যে হি সমান সময়ত সমান দূৰত্ব সুষম 3 নম্বৰ পইণ্টটো হ'ল হি দিশৰ পৰিৱৰ্তন কৰিব নালাগিব এইফালে সৰল ৰেখাত গৈ আছে কিন্তু এনেকে যাওঁতে গাড়ীখন আকৌ উভতি আহিলে পোনকে উভতি আহিলে তেতিয়াও নহব যেতিয়া উভতি আহিব দেখিছো যে দিশৰ পৰিৱৰ্তন হৈছে আৰু দিশৰ পৰিৱৰ্তন হলেও বেগৰ পৰিৱৰ্তন হ'ব কিয়নো বেগটো কি হয় ভেক্টৰ ৰাশি চোৱা এই বস্তুটো মই ইয়াত তোমালোকক বুজাবলৈ গৈ আছো চোৱা যে তোমালোকে একেটা বস্তুকে লিখিছো ইয়াতে তোমালোকে দেখিছা গাড়ী এখন যেতিয়া বৃত্তাকাৰ ৰাস্তা এটাত ঘূৰি আছে ঘূৰি থাকোতে তোমালোকে দেখিছা যে ইয়াত স্যাৰ গাড়ীখন এতিয়া এইফাললৈ আছে এতিয়া এইফাললৈ আছে এতিয়া এইফালে মূৰ কৰি আছে এতিয়া এইফালে মূৰ কৰি আছে প্ৰতিটো পইণ্টতে তাৰ দিশটো সলনি হৈছে
তুমি যদি এটা বৃত্ত কনসিডাৰ কৰি লোৱা তাত তুমি স্পৰ্শক মানে কি স্যাৰ এটা বিন্দুত জাস্ট টাচ কৰি অকা যেটো লাইন এটো স্পৰ্শক এই স্পৰ্শকবিলাকৰ দিশত তাহাঁতৰ বেগৰ দিশবিলাক থাকিব বৃত্তাকাৰ পথত এতিয়াও আমি এটা বস্তু জানো নহয় কি জানো যে স্যাৰ বেগ বোলা বস্তুটো নহয় বেগ বোলা বস্তুটো হৈছে ভেক্টৰ ৰাশি বেগ হৈছে ভেক্টৰ ৰাশি আৰু ভেক্টৰ বুলি কোৱাৰ লগে লগে তাত কি থাকিব ভেক্টৰ ৰাশি আৰু ভেক্টৰ বুলি কোৱাৰ লগে লগে তাত দুটা বস্তু থাকিব তাত মানো থাকিব আৰু তাত কি থাকিব দিশো থাকিব হা এটা যদি মই কওঁ যে গাড়ীখন ইয়াত গৈ আছে ধৰি লোৱা 40 কিলোমিটাৰ/আৱাৰ প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ/আৱাৰ কে গৈ আছে এফালে 40 কিলোমিটাৰ/আৱাৰ 40 কিলোমিটাৰ/আৱাৰ প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ/আৱাৰ মানে 40 কিলোমিটাৰ কে গৈ আছে এনেকৈ গৈ আছে স্যাৰ তেতিয়াহ'লে বেগটো একে আছে এটো বেগৰ পৰিৱৰ্তন হৈছে নে নাই হোৱা সবৰে মনলে এটো বস্তু আহিব নাই হোৱা হৈছে কেলে মই এইমাত্ৰ কলো নহয় যে বেগৰ ক্ষেত্ৰত কি হ'ব আমি দিশটো ধৰিব লাগিব হা যদি দিশটো পৰিৱৰ্তন হৈছে তেতিয়া বেগ পৰিৱৰ্তন হৈছে যিকোনো এটা যদি মানটো পৰিৱৰ্তন হয় একেটা দিশতে গৈ আছে কিন্তু তাৰ মানটো পৰিৱৰ্তন হৈছে তেতিয়া বেগৰ পৰিৱৰ্তন হ'ব যেনেকৈ বিখম গতিটোত দেখিছিলা এতিয়া হয় তাত মানটো লাগে দিশটো একে থাকক কিন্তু মানটো বেলেগ বেলেগ হৈছিল সেইকাৰণে বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছিল তেতিয়া বেগ বেলেগ হৈছে আৰু যদি দুইটাই হয় যে ইয়াত 40 আছে স্যাৰ ইয়াত 30 আছে ইয়াত আকৌ 20 আছে আকৌ ইয়াত 40 হৈছে তেতিয়াতো আৰু ডেফিনেটলি কথা এটো বেগ পৰিৱৰ্তন হ'বই এটা সবে গম পাইছা কিন্তু অকল যদি দিশৰ পৰিৱৰ্তন হয় তেতিয়া বেগৰ পৰিৱৰ্তন হ'ব সেই কাৰণে সৰল ৰৈখিক গতি হোৱাটো একদম জৰুৰী সৰল ৰেখাৰে গতি কৰিবই লাগিব বক্ৰৰেখাত গতি কৰিলে দিশ একে স্যাৰ নাথাকে তুমি ইভেন যদি এনেকুৱা এটা ৰাস্তাও চোৱা এনেকুৱা এটা ৰাস্তা তো এনেকুৱা এটা ৰাস্তাত যেতিয়া গাড়ীখন গৈ থাকিব এটো বিন্দুত এইফালে থাকিব এটো বিন্দুত এইফালে গতি কৰাৰ নিচিনা লাগিব এটো বিন্দুত এইফালে দিশ বেলেগ হ'ব যদি পোন ৰাস্তাত গতি নকৰে তিনটা পইণ্ট তোমালোকে মনত ৰাখিলা নাম্বাৰ 1 কি হ'ল নাম্বাৰ 1 সৰল ৰৈখিক হ'ব লাগিব গতিটো স্যাৰ কেতিয়াৰ কথা কৈ আছে বেগ পৰিৱৰ্তন নহবৰ বাবে বেগ পৰিৱৰ্তন নহবৰ বাবে 2 নম্বৰ কথাটো হ'ল যে হেতি কেনেকুৱা হ'ব লাগিব সুষম সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিব লাগিব সুষম গতি 3 নম্বৰ পইণ্টটো কি হ'ল যে দিশৰ পৰিৱৰ্তন হ'ব নালাগিব দিশৰ পৰিৱৰ্তন হ'ব নালাগিব These points are very important. এই তিনটা পইণ্ট বহুত বেছি ইম্পৰ্টেণ্ট অকমান আগবাঢ়িব পাৰো নিশ্চয় যদি মই অকমান আগবাঢ়ো তেতিয়াহ'লে মই ইয়াত স্লাইডটোত দেখিছো যে ত্বৰণ বুলি লিখা আছে ত্বৰণ যাক ইংলিছত কোৱা হয় এক্সিলাৰেশ্যন সেই এৰ পৰাই আমি ইয়াক এ বুলি লিখো এ আৰু এটা ভেক্টৰ ৰাশি এনেকৈ লিখা হয় এ ভেক্টৰ ৰাশিবিলাক এনেকৈ ভেলচিটি এনেকৈ লিখা হয় ভেক্টৰ ৰাশি সো যিবিলাক ভেক্টৰ ৰাশি আছে সেইবিলাকৰ দিশ আৰু মান দুইটাই আছে এতিয়া ত্বৰণ বোলা বস্তুটো কি হয় প্ৰথমতে জানি ল তাৰ পিছত তাৰ দিশৰ কথা আমি পঢ়িম যেনিবা মই তোমালোকক কলো প্ৰথমতে এটা ফৰ্মুলা লিখি দিও তোমালোকৰ কিতাপৰ মতে হা তোমালোকৰ কিতাপখনৰ মতে ত্বৰণ হৈছে বেগ পৰিৱৰ্তনৰ মান আৰু তলত আছে অতিবাহিত সময় বুজি পাবা একদম ধুনীয়াকৈ বুজি পাবা অকনো কনফিউজন নাথাকে এটো মই মোৰ ফালৰ পৰা তোমালোকক একদম গ্যাৰান্টি দিব পাৰো চাই লোৱা যেনিবা মই তোমালোকক কলো উদাহৰণ দিও মই তোমালোকক কলো যে ইয়াৰ পৰা ইয়ালৈকে এ পৰা বি লৈকে গাড়ী এখনে গতি কৰিছে ঠিক আছে গাড়ী বুলি কৈছে স্যাৰ গাড়ীখন ক'ত ঠিক আছে মই গাড়ী এখন দেখাই দিও ঠিক আছে এইখন হৈছে এখন গাড়ী গৈ বি পালেগে এত আছিলে তাৰ বেগটো কিমান এত আছিলে তাৰ বেগটো ধৰি লোৱা 30 কিলোমিটাৰ/আৱাৰ আৰু বি গৈ পাওঁতে তাৰ বেগটো কিমান হৈ থাকিলে ধৰি লোৱা 60 কিলোমিটাৰ/আৱাৰ হল আৰু ইয়াৰ পৰা ইয়ালৈকে যাওঁতে তাক যেটো সময় লাগিলে সেই সময়টো হৈছে ধৰি লোৱা 2 ঘণ্টা তাৰ মাজত কেতিয়াবা এনেকুৱা হ'ব যে 100 হৈ গ'ল স্যাৰ 70 হৈ গ'ল এনেকুৱা হ'ব পাৰে কিন্তু ইয়াত আৰম্ভ কৰিছিলে ইমানত গৈ শেষ হ'লকে সিমানত এটা কিমান বেগৰ পৰিৱৰ্তন হ'ল ধৰি লোৱা তোমালোকে ক্লাছ 8 ৰ পৰা ক্লাছ 9 লৈ পাওঁতে তোমালোকৰ পাৰ্চেন্টেজ আছিলে ধৰি লোৱা কিমান আছিলে বুলি কম পাৰ্চেন্টেজ আছিলে তোমালোকৰ 60 বেয়া আছিলে বহুত কষ্ট কৰিলা মিলিলা 9 ৰ পৰা 10 লৈ পাওঁতে তোমাৰ পাৰ্চেন্টেজ হৈ গ'ল 80 কমাই ৰাখিছো কিয়নো 10 ত আকৌ মেট্ৰিকতে আৰু অলপ বাঢ়িব লাগিব না হেতু কাৰণে সো 8 ৰ পৰা 9 লৈ 60 9 ৰ পৰা 10 লৈ পাওঁতে সাপোজ 80 হ'ল হয়নে সো এতিয়া এনেকৈ ভাবি লোৱা
যে ইয়াত কিমান পৰিৱৰ্তন হ'ল মই যদি সুধো তেতিয়া তুমি ক'বা স্যাৰ 20% মোৰ বাঢ়ি গ'ল সো বঢ়া বা কমা মানে পৰিৱৰ্তন চোৱা তোমাৰ যদি কেনেবাকে কমিলেহেঁতেন বোলে 50 হৈ গ'ল তেতিয়া তুমি কি বুলি ক'লাহেঁতেন 10% মোক কমিলে কেনেকৈ ক'লাহেঁতেন 60 পৰা 50 ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া ওলাই যাব সো এতিয়া যেতিয়া মই কম বেগৰ কিমান পৰিৱৰ্তন হৈছে তো কি কৰিবা স্যাৰ এতিয়া কি কৰিব আপুনি কক বেগৰ পৰিৱৰ্তন হৈছে 60 - 30 আসলে 30 হ'লগে 60 সো ওপৰত যেটো বস্তু আছে তৰণ বেগ পৰিৱৰ্তনৰ মান ইয়াৰ মতে তুমি কিমান লিখিবা 60 - 30 কিমান আছে মই ইয়াত লিখি দিও নেকি ইয়াৰ মতে তুমি কিমান লিখিবা এ ৰে বুজাই যেহেতু অকল মানটো লিখিছো একাৰণে ভেক্টৰটো দিয়া নাই 60 - 30 কিলোমিটাৰ/আৱাৰ দুইটাতে আছিল একেলগে লিখি দিলো তলত কি থাকিব স্যাৰ অতিবাহিত সময় কিমান সময় লাগিলে এই যে 30 আছিল 60 যে পালে 30 পৰা 60 হতে কিমান সময় লাগিলে মই কৈছো 2 ঘণ্টা লাগিলে 2 আৱাৰ তেতিয়ালে ওপৰত কিমান হ'ব 60 - 30 স্যাৰ 30 তলত কিমান থাকিলে 2 ওপৰত কিমান থাকিব কিলোমিটাৰ/আৱাৰ তলত কিমান থাকিব আৱাৰ এই আৱাৰ চোৱা পাৰ আৱাৰটো মানে 1/আৱাৰ একেটাই কথা সো আৱাৰটো তললে নমাই দিয়া তো 2 এ কৰিলে 15 হ'ল আৰু এফালে কিমান হ'ব কিলোমিটাৰ/আৱাৰ স্কয়াৰ গতিকে ত্বৰণৰ মান ইমান এটো আমি কোৰ পৰা বুজিলো ফৰ্মুলাটোৰ পৰা বুজিলো যে বেগ কিমান পৰিৱৰ্তন হ'ল ওপৰত লিখিলো তলত হিমানটো বেগ পৰিৱৰ্তন হতে সময় কিমান লাগিলে হেতুৱে হৰণ কৰি দিয়া তেতিয়া আমি গম পাম যে প্ৰতি 1 ঘণ্টাত কিমানকে পৰিৱৰ্তন হ'ল হেতুৱে হৈছে ত্বৰণ এটা কিন্তু ত্বৰণৰ এসআই একক এটো বুজিলো আমি ত্বৰণৰ কিন্তু যেটো এসআই একক ন হে এসআই এককটো হৈছে মিটাৰ/সেকেন্ড স্কয়াৰ মিটাৰ/সেকেন্ড স্কয়াৰ যেটো কিলোমিটাৰ নহয় দূৰত্বৰ এসআই একক মিটাৰ আৰু সময়ৰ এসআই একক কি হয় সেকেন্ড এতিয়া মই তোমালোকক আৰু এটা উদাহৰণ দিও একদম প্ৰ্যাকটিক্যালি বস্তুটো বুজি পাবা ত্বৰণ কি হয় বস্তুটো একদম ভালকে বুজি পাই যাবা চোৱা এটো আমি কিতাপৰ ভাষাত অংক এটা কৰি দেখালো বাৰু মই কলো যে কোনোবা এটা বস্তুৰ ত্বৰণ হৈছে 3 মিটাৰ/সেকেন্ড স্কয়াৰ তাৰ অৰ্থটো কি বুজিব লাগে এতিয়া হা এটো তুমি এনেকৈ বুজিব পাৰা চোৱা 3 মিটাৰ/সেকেন্ড স্কয়াৰটো তুমি 3 মিটাৰ/সেকেন্ড divided by 1 second বুলি লিখিব পাৰা নেকি স্যাৰ পাৰো স্যাৰ কেলে পাৰো বিকজ ইয়াত আছে যে আমাৰ 3 মিটাৰ/সেকেন্ড সো এটো আমি এনেকে দুটা পাৰ সেকেন্ড লিখি ললো মাইনাসে মাইনাসে প্লাস হয় সো -1 -1 -2 হৈ যাব তাৰে এটা সেকেন্ড আমি তলত লিখি দিলো এটো আৰু তাক মই 1 সেকেন্ড বুলিও এনেকে ভাবিব পাৰো কোনো আপত্তি নাই এনেকে ভাবিলো সো এনেকে ভবাৰ অৰ্থটো কি বাৰু তুমি চোৱাচোন ওপৰত কি আহি গলে এটো তেতিয়া হলে স্যাৰ মিটাৰ/সেকেন্ডটো বেগ হয় তাৰ মানে এটো কি হৈ গল বেগৰ পৰিৱৰ্তন ত্বৰণৰ সূত্ৰৰ পৰা গলে ওপৰত থকাটোক আমি কি বুলি কওঁ বেগৰ পৰিৱৰ্তন আৰু তলত কি আছে স্যাৰ সময় কি সময় অতিবাহিত সময় যিমান সময় লাগিলে অতিবাহিত সময় মানে যিমান সময় লাগিলে মই আগৰ ক্লাছতো কৈছিলো যে সময় ধৰিলে মই তোমাক কলো 9 pm এটো এটা সময় কিন্তু মই যদি কওঁ 2 ঘণ্টা এটো সময় কিন্তু 2 ঘণ্টা মানে কি এটা নিৰ্দিষ্টৰ পৰা আনটা সময়লৈকে তাৰ মাজৰ যেটো ব্যৱধান হেতু হৈছে অতিবাহিত সময় 2 সেকেন্ড 2 মিনিট 10 সেকেন্ড 10 ঘণ্টা এবোৰ অতিবাহিত সময় এটা তুমি এটা বস্তু দেখিছা যে 3 মিটাৰ/সেকেন্ড স্কয়াৰ মানে কি যে 1 সেকেন্ডত ত্বৰণ বেগ পৰিৱৰ্তন যদি 3 মিটাৰ/সেকেন্ড হয় তাৰ মানে কিনো স্যাৰ তাৰ মানে এটো যেনিবা মই তোমাক কলো যে ইয়াতে আছিল এটা বস্তু যিকোনো এটা বস্তু আৰু বস্তুটোৱে গতি কৰিলে প্ৰথমতে তাৰ বেগটো ধৰিলোৱা 2 মিটাৰ/সেকেন্ড আছিল কিমান আছিল 2 মিটাৰ/সেকেন্ড নেক্সট 1 সেকেন্ডৰ পিছত তাৰ বেগটো হৈ গল আৰু 3 বাঢ়ি গল কিমান হৈ গল ইয়াত বুজাচোন 3 বাঢ়ি গল কিমান হৈ গল 5 মিটাৰ/সেকেন্ড বেগে বাঢ়িছে মিটাৰ/সেকেন্ড ত্বৰণৰ কথা কোৱা নাই আহিব ত্বৰণৰ কথা নেক্সট 1 সেকেন্ডত আৰু বাঢ়ি গল তাৰ বেগটো হৈ গল 8 মিটাৰ/সেকেন্ড কিমানকে বাঢ়িছে 3 কে বাঢ়ি গৈ আছে হা নেক্সট 1 সেকেন্ডত আৰু বাঢ়ি গল কিমান হৈ গল 11 মিটাৰ/সেকেন্ড এনেকে বাঢ়ি গৈ আছে তো কি দেখিলা বাৰু যে স্যাৰ প্ৰতি 1 সেকেন্ডত এটো কেতিয়া হোৱা কাহিনী বুলি কলো মই প্ৰতি 1 সেকেন্ডত হোৱা এটা কাহিনী দেই যে প্ৰতি 1 সেকেন্ডত তাৰ বেগটো বাঢ়িছে কিমানকে বাঢ়িছে 3 মিটাৰ/সেকেন্ড হেতুৱে বুজাই আছে আৰু হেকাৰণে মই দূৰত্বটো বেছি দেখাইছো কিন্তু বেগ বাঢ়ি গৈছে দূৰত্ব বেছি অতিক্ৰম কৰিব প্ৰথম 1 সেকেন্ডত যিমান আছিল তাৰ পিছত বেছি কিন্তু বেগ বাঢ়িছে ন সো ইয়াত মই এটা কথা গম পালো যে 3 মিটাৰ/সেকেন্ড স্কয়াৰ মানে কি হয় যে প্ৰতি 1 সেকেন্ডত বস্তুটোৰ বেগ 3 মিটাৰ/সেকেন্ড স্কয়াৰ কে বাঢ়ে নেকি নহয় প্ৰতি 1 সেকেন্ডত বস্তুটোৰ বেগ 3 মিটাৰ/সেকেন্ড কে বেগ কিমান বাঢ়ে বুলিহে কৈছো বেগ গোটেই বস্তুটোক একেলগে ত্বৰণ যে ইমান সেকেন্ডত ইমানকে বাঢ়িলে ত্বৰণ ইমান কিন্তু ইমান সেকেন্ডত কিমানকে বাঢ়িলে হেতু আকৌ তুমি মিটাৰ/সেকেন্ড স্কয়াৰত ক'ব নোৱাৰা নহয়
বুজিলা নাই হেতুটো বেগহে বহাৰ কথা কৈছা সো আমি কম যে 1 সেকেন্ডত তাৰ মানে 3 মিটাৰ পাৰ সেকেন্ড কে বেগ বাঢ়িছে হেকাৰণে ত্বৰণ হৈছে 3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া কিবা এটা বুজি পালো তেলে তোমালোকে নিজে একবাৰ মোক এটা কথা ভাবিবা আৰু পাৰিলে কমেন্টত আনসাৰ কৰিবা যে ধুনিয়াকে লিখি দিবা দিঘলৈকে লিখি দিবা যে 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যদি ত্বৰণ হয় তাৰ অৰ্থটো কি এটোৰ কোৱেশ্চন মোৰ তোমালোকলৈ থাকিলে কমেন্ট সেকশন ভৰাই দিব লাগে একদম ঠিক আছে বা নেক্সট ওকে সো এইখিনি হৈছে আমাৰ ক্লাছ নোটস এই ক্লাছটোৰ ক্লাছ নোট হওক বা এই চেপ্টাৰটোৰ ক্লাছ নোট বা আমাৰ সকলো বিলাক চেপ্টাৰৰ ক্লাছ নোট এনেকুৱা ধৰণেৰে তোমালোকে পাবা হ্যান্ড ৰিটেন ক্লাছ নোট পিডিএফ ফৰ্মত ডাউনলোড কৰি ল'ব পাৰাকে বাট ক্লাছ নোটখিনি ক'ত পাবা তোমালোকে আমাৰ দুটা কোৰ্স উপলব্ধ আছে জ্ঞানম টিউশন প্লেটফৰ্মত অৰ্থাৎ আমাৰ এপটোত য'ত তোমালোকে সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিতৰ ফুল কোৰ্স পাই আছা আৰু তাতে ক্লাছ নোট আছে আৰু তোমালোকে ইউটিউবত যিবিলাক ভিডিও দেখি আছা এখিনি কনসেপ্ট তোমালোকে অলৰেডি পাইছা যদি তোমালোকৰ প্ৰয়োজন আছে যে যদি প্ৰয়োজন আছে কিয়নো ইউটিউবৰ ভিডিওখিনি চোৱাৰ পিছতো প্ৰায় আমি ক্লাছ 9 ৰ 50% কভাৰ কৰি দিয়াৰ নিচিনা হৈ যাব হেকাৰণে অতি কম প্ৰাইজত only at ₹999 তোমালোকৰ বাবে আমি কোৰ্স আগবঢ়াইছো দুইটা মেথছে হওক বা সাধাৰণ বিজ্ঞানে হওক এয়া হৈছে ঋতুপৰ্ণ ছাৰ এয়া মই সমীৰণ বৰা আৰু এফালে বিকাশ কলিতা ছাৰ তেখেতে তোমালোকৰ মেথছ পঢ়াব সো এই কোৰ্স গিটা তোমালোকে হ্যান্ড ৰিটেন ক্লাছ নোট পাবা মই এটা দেখুৱাৰ নিচিনাকে আৰু গোটে ভিডিও এক্সপ্লেনেশন বিলাক সম্পূৰ্ণ ৰূপে থাকিব এটা ইউটিউবত যিখিনি ভিডিও চাইছা সেইখিনি চাই তোমালোকৰ আধা আধা কমপ্লিট হৈ যায় তাৰ মানে 50% হৈ যায় বাকি 50% সম্পূৰ্ণ ৰূপে মুঠতে আমাৰ একদম প্ৰপাৰ গাইডেন্সৰ হৈতে যদি তোমালোকে ক্লাছ আমাৰ লগত কৰিব বিচাৰা গোটেই সায়েন্সখন যদি পঢ়িব বিচাৰা তেতিয়াহলে তোমালোকৰ বাবে পেইড কোৰ্স অলৰেডি अवेलेबल হৈ আছে যাক প্ৰয়োজন আছে তেওঁলোকে ল'ব পাৰা তাত ক্লাছ নোটস अवेलेबल আছে আৰু তাৰ লগতে এইখিনি হ'ব আমাৰ ফুল ৰেকৰ্ডেড কোৰ্স ইয়াত তোমালোকে ৰেকৰ্ডিং ভিডিও পাবা কিন্তু লাইভ ক্লাছ কিন্তু তাত নহয় দে হেতু আগতেকে জনাই ললো ওকে সো এপটো ডাউনলোড কৰি তোমালোকে চাব পাৰা নেক্সট আইজো ইয়ালে আমাৰ এপ ওভাৰভিউটো কেনেকুৱা তোমালোকে জ্ঞানম টিউশন এপটো ডাউনলোড কৰিলে এনেকে দেখিবা এতিয়া ইয়াত ক্লাছ 10 যে দেখিছা তাত ক্লাছ 9 সেকশনটো আহি গৈছে যেটো আমি নতুনকে কোৰ্স লঞ্চ কৰিছো গতিকে ক্লাছ 9 ত গৈ তোমালোকে ক্লিক কৰি দিয়াৰ লগালগ তাতে তোমালোকে সেই দুটা কোৰ্স দেখি পাবা আৰু এইকেইটা নম্বৰত আমাক কন্টাক্ট কৰিব পাৰা যদি তোমালোকৰ কিবা জানিবলগীয়া আৰু বিশেষ কথা থাকে আহিছো ইয়ালে নেক্সট আহি গল ধনাত্মক আৰু ঋণাত্মক ত্বৰণ এটো কথা মই অকনমান দিয়া আগত কবলৈ গৈছিল যে ত্বৰণৰ দিশৰ কথা আমি যেটা পাতিবলৈ যাম অফ কোৰ্স তেতিয়া আমি ধনাত্মক আৰু ঋণাত্মক ত্বৰণৰ হেল্পত পাতিব পাৰিম সো মই কলো যে গাড়ী এখন গৈ আছিল তাৰ বেগৰ পৰিৱৰ্তন হল যেনেকৈ মই তোমাৰ পাৰ্সেন্টেজটো কৈছিলো কমি যাব পাৰে বাঢ়ি যাব পাৰে এনেকুৱা হল যে গাড়ীখন গৈ আছিল 40 কিলোমিটাৰ/আৱাৰ আৰু গাড়ীখনৰ বেগটো হৈ গল তোমাৰ কিবা এটা দিউ কি দিউ অলপ বেলেগ টাইপৰ দিউ দিয়া ইজি কৰি দিউ 70 কিলোমিটাৰ/আৱাৰ 30 কিলোমিটাৰ/আৱাৰ তাত বাঢ়ি গল তাৰপিছত মই কলো যে গাড়ীখনৰ বেগ আছিল 40 কিলোমিটাৰ/আৱাৰ আৰু এতিয়া গৈ গৈ গাড়ীখনৰ বেগ হৈ গল 10 কিলোমিটাৰ/আৱাৰ কি পাৰ্থক্য দেখিছা স্যাৰ এটা কেস আছে যেটো কেছত গাড়ীখনে বেগটো বঢ়াই নিছে বাঢ়ি গৈছে আৰু এটা কেস আছে যত গাড়ীখনৰ বেগটো কমি গৈছে যেতিয়া গাড়ীখনৰ বেগটো বাঢ়িব তেতিয়া মই কম ধনাত্মক এটো কেনেকুৱা ত্বৰণ হ'ব ধনাত্মক যেতিয়া গাড়ীখনৰ বেগটো কমিব তেতিয়া মই তাক কি বুলি কম ঋণাত্মক নেগেটিভ কথাটো বুজি পালানে কেনেকৈ আহিব চোৱা তুমি যেতিয়া ত্বৰণ উলিওৱা বাঢ়ি গৈ কিমান হল 70 আছিল কিমান 40 ডিভাইডেড বাই সময়ৰে যদি হৰণ কৰা ধৰিলা সময় মই টি বুলিয়ে কলো এতিয়া ঠিক আছে মই টাইম এটা দিদু কিমান দিদু 2 ঘণ্টাই দিদু 2 আৱাৰ 2 ঘণ্টাত সো 2 ৰে ডিভাইড কৰি দিয়া 2 আৱাৰ কিমান হৈ গল ওপৰত 30 ডিভাইডেড বাই 2 আৱাৰ বাট ইয়াত কিমান হ'ব প্লাসত আহিব ওকে ওপৰত থাকিলে কিলোমিটাৰ/আৱাৰ সো আনসাৰ কিমান আহিব স্যাৰ 15 কিলোমিটাৰ/আৱাৰ স্কয়াৰ বিকজ এই আৱাৰটো তললৈ নামি যাব ৰাফলি কৰি দিছো মই এটা যদি তুমি ইয়াৰ ক্ষেত্ৰত উলিওৱা কিমান হ'ব ত্বৰণ তুমি কবা যে স্যাৰ 10 হেখত গৈ হল আছিলে 40 সময় লাগিলে 2 ঘণ্টা সো ওপৰত কিমান হৈ যাব -30 তলত আনসাৰ -15 কিলোমিটাৰ/আৱাৰ লাষ্টত লিখি দিলেও হৈ যায় আৱাৰ স্কয়াৰ এটো মাইনাসত আহিলে মুঠতে যেতিয়া গাড়ীখনৰ বেগ কমিব বা যিকোনো এটা বস্তুৰ বেগ কমিব ঋণাত্মক বাঢ়িলে ধনাত্মক তাত তোমালোকে এনেকুৱা বস্তু এক্সিলাৰেট কৰা এক্সিলাৰেশনটো যে শুনিছা এই বাইকৰ যে এক্সিলাৰেট কৰা বুলি কওঁ এক্সিলাৰেটৰডাল দি দিয়া সো হেতুৱে এক্সিলাৰেশন তাৰ পৰা আহিছে যদি গাড়ী এখনে যাত্ৰা আৰম্ভ কৰিলে ইয়াত যদি বেগটো বঢ়াই গৈ থাকে তেতিয়াহলে আমি পজিটিভ বুলি কলো সো সেই বস্তুটো কেতিয়াবা গাড়ীখনে যেতিয়া এক্সিলাৰেট কৰিব এক্সিলাৰেটৰডাল যেতিয়া দিব হুম বাঢ়ি গৈছে দ্যাট ইজ কল
পজিটিভ বা ধনাত্মক ত্বৰণ বা পজিটিভ এক্সিলাৰেশ্যন যদি গাড়ীখনে ব্ৰেক মাৰিলে গাড়ীখনৰ লাষ্টত ৰৈ গ'ল সেইটো ঋণাত্মক ত্বৰণ হ'ব বেগ কমি কমি আহি আছে সেইটো ঋণাত্মক আৰু যদি বস্তু এটা গৈ থকাৰ পৰা ৰৈ যায় তুমি একদম চিয়ৰ ৰৈ কেতিয়া যাব ব্ৰেক মাৰিলে তাৰ মানে বেগ কমিব গতিকে যেতিয়া ব্ৰেক মাৰিব সদায় ঋণাত্মক ত্বৰণ বুজিলো স্যাৰ একদম বুজিলো তাৰপিছত আমি ইয়ালে যাওঁ গতিকে ত্বৰণৰ দিশৰ কথা যদি কোৱা এই ক্ষেত্ৰত ত্বৰণৰ দিশ এইফালে ঋণাত্মক ত্বৰণ বুলি যেতিয়া তোমালোকে ক'বা ঋণাত্মক ত্বৰণ বুলি যেতিয়া ক'বা ত্বৰণৰ দিশ হ'ব এইফালে বুজি পাইছা তাৰ মানে বেগটো যেতিয়া কমি গৈছে ত্বৰণৰ দিশ তাৰ বিপৰীত দিশত হ'ব বেগটো যেতিয়া বাঢ়ি গৈছে যিটো দিশত সেইটো দিশতে ত্বৰণৰ দিশ হ'ব ঠিক আছে তাৰপিছত আহিলো ইয়ালে সুষম আৰু বিষম ত্বৰণ এটা ত্বৰণো সুষম আৰু বিষম আছে যেনেকৈ গতি আছিলে সুষম গতি বিষম গতি